টান বুজোৱা মানুহবিলাকৰ পৰা দূৰত থাকিব। যদি কিবা বুজি নাপায় ডাইৰেক্ট এডিচি ডিচিৰ ওচৰত যাব। কোনো মণ্ডল কাননগুৰ পৰা আইন বুজিব চেষ্টা নকৰিব, এইটো বিপদ কৰিব। লাগিলে মোৰ পৰাই বুজি ল'ব, মই চেষ্টা কৰিম, মই উকিল আছিলোঁ, মই বুজাই দিম। ত্ৰিপাঠীক ডাইৰেক্ট ফোন কৰিব যে মোক বুজাই দিয়ক। বাট মণ্ডল কানুনগুৰ পৰা যেতিয়া আইন বুজিব চেষ্টা কৰা হয়, সেই দে ফিল প্ৰিভিলেজ, আৰু তেওঁলোকে কিছুমান অদ্ভুত কাম কৰে আৰু ছিষ্টেমটোৰ কাৰণে তেওঁলোকৰ প্ৰব্লেম হৈ যায়। আদাৰৱাইজ তেওঁলোকে হয়তো এই কামবোৰ কেতিয়াও নকৰিলেহেঁতেন, কাৰণ সকলো মানুহৰে সততা নিষ্ঠা এটা ইনহাৰেণ্টলি থাকে। আমি বেয়া কৰি দিওঁ, গতিকে আমি যাতে বেয়া নকৰোঁ তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মই ক'ব নালাগে, তথাপিতো যিহেতু চব সৰু ল'ৰা ছোৱালী, গতিকে মই এটা কথা মই ডিচিসকলক বাদ দি চাৰ্কুল অফিচাৰসকলক মই ক'ব খুজিছোঁ যে চাওক, মণ্ডলসকলে এনেকুৱা বিশেষ একো কথা নাজানে যিখিনি আমি নাজানো। তাত কি আছে, মইতো কেতিয়াও মেজিষ্ট্ৰেট হোৱা নাই, কিন্তু মোটামুটি ৰেভিনিউ মই এইকেইদিন কথা বতৰা পাতোঁতে আই কেম টু নো হোৱাট ইজ দেয়াৰ। মণ্ডলৰ এটা ডিফাইন কাম আছে, কাননগুৰ এটা ডিফাইন কাম আছে, কিন্তু চাৰ্কুল অফিচাৰসকল ইণ্ডিপেণ্ডেণ্ট মাইণ্ডৰ হ'ব লাগিব। যদি আপোনালোক ডিপেণ্ডেণ্ট হৈ থাকে তেতিয়াহ'লে ক্ষতি কাৰ হয়? এই মণ্ডল কাননগু কেইজনৰ ওপৰত মানুহৰ প্ৰেছাৰ বেছি থাকে। চাৰ্কুল অফিচাৰ বাইদেউটো মাটিৰ কাম নাজানেই, দাদাজনেতো নাজানে, এওঁহে এক্সপাৰ্ট, এই হুছেইন নহ'লে এইটো চলিবই নোৱাৰে, এই বৰা নহ'লে এইটো চলিবই নোৱাৰে। ফলত এই মানুহবিলাকৰ ঘৰত টকা পইচা দিবৰ কাৰণে মানুহে হাৰাশাস্তি কৰে। কোনোবা লোভত পৰে, কোনোবা লোভত নপৰে। আজি যোৱা এবছৰত অসমত কিমান লাট মণ্ডল এৰেষ্ট হৈছে, কিন্তু মইতো নাভাবোঁ তেওঁলোকে নিজৰ দুখতে হৈছে। বহুত ক্ষেত্ৰত চাৰ্কুল অফিচাৰসকলে তেওঁলোকৰ ওপৰত আউট অফ প্ৰপৰ্চন তেওঁলোকক ডাঙৰ কৰি দিয়াৰ কাৰণে মানুহ তেওঁলোকৰ ওচৰত গুচি যায়। কিন্তু গভৰ্ণমেণ্ট হায়াৰকিত, যেনেকৈ মই কেইদিনমান আগতে আমাৰ SP কনফাৰেন্সত কৈছোঁ যে SP আৰু OCৰ লিংক থাকিব নালাগে। SP, এডিশ্যনেল SP, DSP, CI, OC। OCয়ে SPক দেখা পোৱাটো ভাগ্য বুলি ধৰি ল'ব লাগে। ড্ৰেছ কৰি ৰিবন টিবন মাৰি দৰকাৰ দিনতহে গৈ হাজিৰা দিব। আদাৰৱাইজ হিজ কণ্ট্ৰল শুড বি উইথ দ্য SDPO, নট উইথ দ্য SP। SP আৰু OCজনৰ যেতিয়া ডাইৰেক্ট সম্পৰ্ক হয়, OCজন যিহেতু মানুহজন এটা ক'ব গ'লে খুব এটা ডেফিনেট বেকগ্ৰাউণ্ডৰ পৰা আহে, ঘৰত অভাৱ থাকে, মানুহে কয় SP চাহাবৰ কি দৰকাৰ, আপোনাক কৰিলেইতো হ'ল, আৰু তেওঁলোক ভালনাৰেবল হৈ যায়। চাৰ্কুল অফিচাৰসকলে নিজৰ দায়িত্ব পালন নকৰিলে মণ্ডল কাননগুবিলাক ভালনাৰেবল হৈ যায়। দালালবিলাক তেওঁলোকৰ ওচৰত যাব, মাটিৰ কাম কৰা মানুহবিলাক তেওঁলোকৰ ওচৰত যাব। কোনোবাই লোভ ৰাখিব, কোনোবাই ৰাখিব নোৱাৰিব। ঘৰত ছোৱালীৰ এডমিশ্যন আছে, কাৰোবাৰ ঘৰত বেমাৰ আছে, যা লৈ থলোঁ, যদি লৈ থলোঁ টকা 5,000। কিন্তু যদি ছিষ্টেমে কাম কৰে তেতিয়াহ'লে কয় যে মইনো লৈ কি কৰিম, মইতো আপোনাৰ কামটো কৰি দিব নোৱাৰোঁ, মেডামেতো চাবই ফাইলটো, ছাৰেতো চাবই ফাইলটো, বোলে মইনো কৰি দি কি কৰিম, এডিচিটো আহিবই মোৰ ইয়াতে ইনস্পেকশ্যন কৰিবৰ কাৰণে। ৱেন ছিষ্টেম ফেইলছ, তেতিয়া এনেকুৱা ধৰণৰ কিছুমান মানুহ পাৱাৰফুল নহয়, কিন্তু পাৱাৰফুল বুলি ভাবিব আৰম্ভ কৰে, আৰু কোনোবা বাচি যায়, কোনোবা ফচি যায়। বাট ওৱান ছিষ্টেম ৱৰ্কছ, কাননগু কনে যাব, বাবা তই মোৰ তাত আহিছ হয়, কিন্তু মইনো কি কৰিম, বাইদেউতো চব ফাইল চাই, ছাৰেতো চব ফাইল চাই। এতিয়া ধাৰণাটো হ'ল যে বৰাই যদি লিখি দিয়ে ছাৰ আৰু বাইদেউ একো নাচায়, সেইকাৰণেহে বৰাৰ ওচৰত মানুহজন যায়। সেইকাৰণে মই আমাৰ চাৰ্কুল অফিচাৰখিনিক আহ্বান কৰিম, মণ্ডলসকলক মণ্ডলৰ কাম কৰিব দিয়ক, কানুনগুৰ কাম কৰিব দিয়ক, আপুনি আপোনাৰ কাম কৰক, এডিচিৰ কাম কৰক, ডিচিৰ কাম কৰক, ছিষ্টেম উইল ৰান। কোনো তাতে এণ্টি কৰাপশ্যন ভিজিলেন্সৰ কোনো প্ৰয়োজনেই নাই। আপোনালোকে কিছুমান মানুহক অদ্ভুত পাৱাৰফুল কৰি দিয়ে, দেন হি বিকাম এ ভিক্টিম, কোনেও তেওঁক সহায় কৰিবৰ কাৰণেও সময়ত নাহে।
কাৰণ কোনেওতো ক'ব নোৱাৰে যে ছাৰ মোৰ ভৰসাতে সি এইবোৰ কৰি আছিলে বুলি। So let us close that and let system take over everything. যেতিয়া চিষ্টেমে কাম কৰে ইণ্ডিভিজুৱেল মানুহ কেতিয়াও বিপদত নপৰে। গতিকে মিছন বসুন্ধৰা টুৰ সময়ত চাৰ্কুল অফিচাৰসকলে যথেষ্ট পঢ়ক, বুজক, আৰু বহুত একো ডাঙৰ কাম একো নাই। কেইখনত দুটা ক্লজ মাত্ৰ, এখন পঢ়ি ল'লেই গীতাৰ দৰে ফটক কৰি খুলি ল'লে চেপ্টাৰ 1 পঢ়ি ল'লে হৈ যায়। ইয়াত একোৱে নাই।